ধুবলৈ আনিলে আনতে ধুলে মাছকেইটা ধোৱাৰ লগে লগে জিন্দা নিচিনা হৈ গ'ল আৰু মাছ মূৰত বুলি ক'ব লাগিব আচলতে ব্লগ আজি পুনৰ এটা বনালোঁ আৰু মানে আজি গৈ আছোঁ দৌল মন্দিৰলৈ আৰু দৌল মন্দিৰতো ভিডিঅ' বেছিকৈ মানে আগতে বহুতে বনাইছে গতিকে আজি মানে মেইন আমি ইতিহাসটো ক'ম মোৰ লগৰ এজন গৈছে গুণ লগতে সি আহিছে আৰু এতিয়া মই ATM-ৰ পৰা পইচা ল'লোঁ আৰু তেল নাছিলে গাড়ীত বিশেষকৈ তেল ভৰালোঁ আৰু ভৰাই পেলাই এতিয়া গৈ আছোঁ দৌল মন্দিৰ গতিকে বেছি নকওঁ ভিডিঅ'টো আহক আৰম্ভ কৰোঁ Waking up on your sofa next to half-filled bottles from last night. I don't even know where we are. I'm naked and I don't know you. But if you wanna go sometime, if you wanna leave this town, baby, I'm lost, I'm fading now. Baby, I'm lost, I'm fading now. Tell me if you wanna go sometime. We could be alone tonight. Baby, I'm lost, I'm fading now. Baby, I'm lost, I'm fading now. ফাইনেলি আমি গৈ আছোঁ এতিয়া দৌল মন্দিৰলৈ মানে কি হয় দৌল মন্দিৰটো আপোনালোকে সকলোৱে দেখিছে আৰু বিশেষকৈ আজি মই দৌল মন্দিৰৰ কিছুমান ৰহস্যময় কথা কিছুমান আপোনালোকক আজি জনাম বিশেষকৈ ভিডিঅ'টো বনোৱা একেবাৰে মন নাছিলে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ গোটেই ঘূৰি ফুৰি আহি পেলাই আকৌ দৌল মন্দিৰত আহিছোঁ আজি আমি বহুত দিন হ'ল নাহা একেবাৰে দৌল উৎসৱত আহিছিলোঁ মানে ফাকুৱাত আহিছিলোঁ কিন্তু মই গাঁৱৰ ল'ৰাটো হৈ আজি আকৌ আহিলোঁ বেছি নকওঁ মই ইয়াতে আগতে পাৰ্কিং কৰিছিলোঁ পাৰ্কিং প্লেচ আছে তো দুটা আৱৰ্জনা মানে কি দুটা ডাষ্টবিন আছে ফ্ৰণ্টে আৰু কাষত আছে পাৰ্কিঙৰ প্লেচ গতিকে পাৰ্কিং প্লেচত মই জেগা হেৰি নকৰিলোঁ একো তাৰপিছত আমি এতিয়া আহিলোঁ দৌল মন্দিৰলৈ আহিলোঁ তো বিশেষকৈ মই আজি একো নকওঁ খালনা আপোনালোকৰ জাষ্ট ভিডিঅ'টো দেখাম তো মই চাবি খলকালোঁ ষ্টাৰ্ট বন্ধ আমাৰ গুণমণি ভাই নামিলে শিল আছে গুৰুজনাৰ দিনৰ বা তেখেতৰ সিমান বছৰ হ'ব আজি 500 600 700 বছৰ আগৰ কথা সেইবিলাক শিল এনেকেই আচলতে ইয়াত পেলাই থোৱা হৈছে যদি ভিডিঅ'টো চাই আছে কোনোবাই আহক আহি পেলাই এই শিলখিনি মানে আমি মূল্যৱান শিল দেখিব পাইছে খাচ কাটা ডিজাইন কাটা তেখেতসকলৰ দিনৰ কিবা কিবি কৰা হয়তো শিল গতিকে বহুত মূল্যৱান শিল ভালকৈ ৰাখক ঠাই মানে এটা ধুনীয়াকৈ এটা মিউজিয়ামত ৰাখি থওক যাতে মানে আহি পেলাই মানে পৰ্যটকসকলে বা অসমৰ ভিন্ন মানুহে আহি পেলাই চাব পাৰে গতিকে মানে ভাল লাগিব আৰু দেখিছে এনেকৈ জাবৰৰ দমত আচলতে পৰি আছে গতিকে অকণ উন্নত কৰিব লাগে দেখিছে নহয় কাপোৰ পেণ্ট চোলা স্পৰ্টিং পিন্ধি আহিছোঁ ইয়াতে বনাই আছে বহুতখিনি কাম কৰিবলগীয়া হৈ আছে এতিয়া কৰি আছে আৰু বাহিৰৰ যিটো আছে দেখিছে এইটো যিটো পুতি আচলতে আগতে প্লেন আছিলে এতিয়া কাটি এনেকৈ ৱাল মাৰি দিছে আগতে মানে কি শুনিব পৰা মতে ইয়াত আচলতে আগতে এটা পুখুৰী আছিলে যিটো নাম কোৱা হৈছিলে জিৰণি পুখুৰী নহয় জানো জিৰণি পুখুৰী কোৱা হৈছিলে আৰু এই পুখুৰীটোত মানে সাধাৰণতে কি হয় কোনোবা মানুহ যদি মানে মানুহ বুলি নহয় কোনোবা মৰা খৰ যদি আনি পেলাই পুখুৰীটোত দি দিয়া হয় সেই খৰটো জি উঠিছিল আৰু সেই কাহিনীটো আছে ইয়াত অতীতৰ কাহিনী কৈ আছোঁ মই জড়িত হৈ আছে আৰু কি মানে যেতিয়া গম পাইছিল তেতিয়া মানে এজনী মানুহে মাছ আছিল ন বামুণী এজনী আছিলে বামুণীজনীয়ে তোৰ এতিয়া 3 যাত্ৰা ভাওনা পাতিছিলে 7 দিন 7 ৰাতি ভাওনা চালে তাৰপিছত তোৰ মাছকেইটা মানে মৰি গ'ল এতিয়া মানুহজনে ভাবিলে পুখুৰীত মাছকেইটা ধৰি দিওঁ তাৰপিছত এইটো কোৱা কথা ময়ো কোৱা কথা আমি শুনি আছোঁ তাৰপিছত সেই মাছকেইটা ধুবলৈ আনিলে আনতে ধুলে মাছকেইটা ধোৱাৰ লগে লগে জিন্দা নিচিনা হৈ গ'ল আৰু মাছত মানুহজনে ভাবিলে মানে আমাৰ ইয়াৰে সত্ৰৰে নে এনেকুৱা কোনোবা এজন মানে মানুহৰ ল'ৰা এজন ঢুকাইছিলে সেই মানুহজন ঢুকোৱাৰ লগে লগে মানুহজনীয়ে ক'লে যে এই ল'ৰাজনক মই মানে উলিয়াই দিব পাৰিম মানে জিন্দা উলিয়াই দিব পাৰিম সেই মানুহজনীয়ে লৈ আহিলে মানে কান্ধত উঠাই লৈ আহিলে আহি যেতিয়া এই মানে পুখুৰীটোত যেতিয়া দিলে নমাই দিলে তেতিয়া তোৰ ল'ৰাটো জিন্দা হৈ গ'ল শংকৰদেৱৰ কাৰণত এই কথাটো মানে পৰি গৈছিলে তাত শংকৰদেৱে মিটিং পাতিলে যে এনেকে যদি মানুহ যদি জীয়াই থকা হয় মৰাৰ পিছত যদি জীয়াই থাকে এনেকেতো নচলিব গতিকে এচৰীয়া মাটি দি পুখুৰীটো পুতা বুলি আমি শুনিছো সেইটো আমি শুনা লোকৰ কথা মতে এইটো কাহিনীটো এইটো এতিয়া প্ৰচলিত হৈ আছে আৰু সেইকাৰণে এই মানে এই কাহিনীটোৱে জড়িত হৈ আছে দৌল মন্দিৰৰ গোটেই ৰহস্য এই কাহিনীটোতে মানে আছে বিৱৰি আছে আৰু গোটেই ৰহস্যখিনি এনেকেই মানে মূৰ্তি আকাৰেৰে ইয়াত বৰ্ণনা কৰা হৈ আছে আপোনালোকে দেখি আছে আৰু কেইদিনমানৰ পিছতে সম্পূৰ্ণ হ'ব
সম্পূৰ্ণ হৈ থাকিব এতিয়াও কাম কৰি আছে শিল্পীসকল কাম কৰি আছে আৰু আগতে যিটো আছিলে আগতে এনেকা পাহাৰৰ নিচিনা আছিলে কিন্তু এতিয়া কাটি ডিজাইন কাটিলে গতিকে এখন দেখাত অলপ এটা বেলেগ এটা আকৃতি ল'লে তো মানে এইখিনি আছিলে ইয়াৰ ভিতৰুৱা ৰহস্যখিনি যদি কোনেও জানা নাছিলে মই জনাই দিলোঁ মানে কি মানে এটা সৰু সুৰা আমাৰো বেছি বয়স হোৱা নাই গতিকে আমাৰ মানে মাইণ্ডত যিখিনি আহিছে সেইখিনি আপোনালোকক কৈছোঁ জ্যেষ্ঠজনে আৰু ভালকৈ ক'ব গতিকে মানে এয়াই আছিলে ইয়াৰ যিটো পুৰণি অতীতৰ কাহিনীটো আৰু ভিতৰতো আপোনালোকক হয়তো দেখুৱাব নোৱাৰিম আজি কাপোৰ মই পেণ্ট আৰু টি চাৰ্ট পিন্ধি আছোঁ দুইজনে আৰু বেছিকৈ আচলতে আজি ভিডিঅ' বনোৱা মুড নাছিলে একেবাৰে আৰু এইখিনিয়ে আছিলে This high, oh my God, can I stay this high?